হালেলুয়া সবকে জয় যিশু যিশু নামত স্বাগতম কৈছো ঈশ্বৰে আশীৰ্বাদ কৰিব গুড মৰ্নিং আজি ঈশ্বৰে আমাক চলালে আৰু বিশ্বাস কৰিছো সকলোকে ঈশ্বৰে প্ৰটেকশ্যন কৰিছে আৰু চলাইছে হালেলুয়া ঈশ্বৰে আশীৰ্বাদ কৰিব তো আজি আমি যিশু পুনৰ আগমনৰ কথাৰ কাৰণে আজি বাইবেলত আমি চাম হালেলুয়া তো আপোনালোকে আশীৰ্বাদ পাব আমাৰ ভিডিঅ'টো যোনে চাব হালেলুয়া তো যোৱা সানডে আমাৰ আপষ্টল আমাৰ ডিপি দিখাৰ তেখেতে যি মেছেজ দিছে সঁচাকৈ আমি বহুত আশীৰ্বাদ পাইছোঁ আৰু আপোনালোকে নিশ্চয় আশীৰ্বাদ পাইছে যদি তেখেতৰ টিচিং মেছেজটো চাইছে তো সেইকাৰণে আমি অসমীয়াত আমি অলপ আমি সেইকাৰণে ভিডিঅ'টো বনাইছোঁ তো আমাৰ বিশ্বাসীবিলাকো জানিবৰ কাৰণে সঁচাকৈ চিৰিয়াছকৈ ল'বৰ কাৰণে যে যিশু পুনৰ আহিব যে সঁচাকৈ সোনকালে একদম পূৰা ভাবিব নোৱাৰাকৈ এনেকৈ যিশু আহি আছে হালেলুয়া তো সেইকাৰণে আমি নিজে তৈয়াৰ হ'ব লাগে ঈশ্বৰৰ লগত যাবৰ কাৰণে তো আমি ইমান দি ঈশ্বৰৰ সেৱা কৰি আছোঁ আমি ঈশ্বৰৰ লগত যাম বুলি তো সেইকাৰণে আমি চিৰিয়াছকৈ ল'ব লাগে আমি মাংসটো কমাই দিব লাগে মাংসৰ কামবিলাক কিন্তু আত্মাত আমি ঈশ্বৰক বিচাৰিব লাগে আত্মাত আমি চলিব লাগে তো যেনেকৈ বাইবেল কৈছে ঈশ্বৰৰ আত্মা তাক ঘোষণা কৰিলে আত্মাৰ সৈতে কৰিব লাগে বুলি কৈছে আৰু ঈশ্বৰে সেই হ'ল ভকতক নিবৰ কাৰণে আহিব যি হ'ল ভকতে আত্মাৰ সৈতে কৰি আছে আজি ঈশ্বৰক সেৱা স্তুতি আৰাধনা কৰি আছে ঈশ্বৰক মানি আছে আত্মাৰ পৰা বিচাৰি আছে যেনেকৈ বাইবেলত কৈছে মঠি 5 অধ্যায় 3 পদত কৈছে যে কি আত্মাত দৰিদ্ৰবিলাক ধন্য কিয়নো স্বৰ্গ ৰাজ্যত তেওঁবিলাকৰ কৈছে আমেন হালেলুয়া তো সেইকাৰণে ঈশ্বৰে আত্মাত আমি ভোক হ'ব লাগে আত্মাত আমি মানে যেনেকৈ দৰিদ্ৰ মানুহ নিচিনা যেনেকৈ কৈছে আমাৰ আত্মাত কৈছে আমাৰ ভোকটো আমাৰ থাকিব দিছে আত্মাত মানে আমি বিচাৰিব লাগে আমি জানিছোঁ আৰু আমি জানিবৰ কাৰণে আৰু আমি ঈশ্বৰৰ লগত কেনেকৈ আমি ভালকৈ আমি থাকিবৰ কাৰণে যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি ভালকৈ আমি ঈশ্বৰৰ লগত যদি বাইবেল কৈছে তুমি পবিত্ৰ হৈ থাকা তুমি ঘূৰি নাযাবা তাৰ পবিত্ৰৰ পৰা ঘূৰি নপৰিবা যদি তুমি ধাৰ্মিক হৈ থাকা বুলি বাইবেলত হালেলুয়া তো সেই ৰেভেলেশ্যনত প্ৰকাশিত বাক্যত লিখিছে হালেলুয়া তো সেইকাৰণে আমি মানে পিছৰফালে চাব নালাগে আমি অহা দিনত আমি আৰু কেনেকৈ ভাল হয় কেনেকৈ আৰু আমি ঈশ্বৰৰ লগত যেতিয়া আহিব তেতিয়া আমি যাব পাৰিব কেনেকৈ আমি তেতিয়া আমি ঈশ্বৰৰ লগত যিচুৱে যাতে আমাক লৈ যায় হালেলুয়া যেনেকৈ কইনা যেনেকৈ নিজে যুগুত কৰি ৰাখে দৰা যেতিয়া আহিব মই যাব পাৰিব দৰাই মোক পচন্দ খাব ঠিক তেনেকুৱা ধৰণৰ বাইবেল কৈছে আমি কইনা হয় আৰু আমাৰ যিচু দৰা হয় তেওঁ আমাক নিবৰ কাৰণে আহিব সেইকাৰণে আমি নিজকে তৈয়াৰ কৰিব লাগে নিজকে সাজু কৰিব লাগে আৰু সেইকাৰণে যেতিয়া হ'লেও আহিব বাইবেল কৈছে চুৰ নিচিনাকৈ আহিব বুলি কৈছে সেইকাৰণে আমি যদি যুগুত হৈ নাথাকে তেতিয়াহ'লে যাব নোৱাৰিব থাকি যাব সেইকাৰণে আমি ক'ব বিচাৰোঁ যে আমি যুগুত হৈ থাকক আৰু আমি যেতিয়া হওক ৰাতি হওক দুপৰীয়া হওক পিছনিশা হওক শুই থাকোঁতে হওক বা পথাৰত থাকোঁতে হওক বিজনেছত যাওঁতে হওক কোনোবাই গাড়ী চলাই থাকিব কোনোবাই প্লেন চলাই থাকিব কোনোবাই কাম কৰি থাকিব কোনোবাই ঘৰ পঠাব কোনোবাই পথাৰত থাকিব বাইবেলত কৈছে হালেলুয়া তেতিয়া আমি যদি ঈশ্বৰৰ লগত ভালকৈ থাকে যি কাম নকৰোঁ আপুনি ঘৰত থাকিলেও য'ত থাকিলেও ঈশ্বৰে আপোনাক লৈ যাব হালেলুয়া আমেন তো সেইকাৰণে এই মেছেজটো একদম দৰকাৰ শুনিব আপোনাৰ জীৱনত সলনি কৰি দিব আৰু আপুনি যদি বিশ্বাসীবিলাকৰ লগত পাষ্টৰ লিডাৰৰ লগত আপুনি মনবিলাক বা আপোনাৰ কিবা কিবি মনত আপোনাৰ দুখ আছে বা কিবা আপুনি ক্ষমা কৰিব নোৱাৰা কিবা আছে তেতিয়াহ'লে জল্দি ক্ষমা কৰি ল'ব জল্দি নিজকে শুধৰণি কৰি ল'ব যেনেকৈ বাইবেলত কৈছে যিজনে দুৱাৰেদি সোমাবৰ কাৰণে ঈশ্বৰ ৰাজ্যত যাবৰ কাৰণে নিজৰ বস্ত্ৰবিলাক ধুই লয় তাৰমানে নিজক শুদ্ধ কৰি লয় নিজক সৰু কৰি লয় ঈশ্বৰ ৰাজ্যত যাবৰ কাৰণে তেতিয়া সি যাব পাৰিব সেইজন ধন্য বুলি কৈছে সেইকাৰণে মই ক'ব বিচাৰোঁ আৰু যদি কাৰোবাক মনত দুখ দিছে ক্ষমা খুজিব ঈশ্বৰৰ পৰা ঈশ্বৰে আপোনাক ক্ষমা কৰিব যেনে বাইবেলত কৈছে যে তুমি ক্ষমা কৰা তেতিয়াহে তোমাক ক্ষমা কৰা হ'ব স্বৰ্গত বুলি কৈছে সেইকাৰণে আমি ক্ষমা কৰিব লাগে আনক তেতিয়া ঈশ্বৰে আমাকো ক্ষমা কৰি দিব মাফ কৰিব সেইকাৰণে মাফ কৰি বিচাৰিব ঈশ্বৰৰ পৰা আপোনাৰ জীৱনত ভুলটো আপোনাৰ জীৱনত গলতিটো হালেলুয়া ঈশ্বৰে আপোনাক সহায় কৰিব হালেলুয়া তো সেইকাৰণে আমি অকল মুখৰ পৰা প্ৰভু বুলি মাতি থাকিলে আপুনি ঈশ্বৰৰ লগত যাব নোৱাৰিব হালেলুয়া এতিয়া যিশুৱে একদম আহিছে তো তৈয়াৰ কৰি লওক সময়টো নাই এতিয়া সেইকাৰণে আমাৰ ডাঙৰ আপষ্টলে যি কৈছে এতিয়া সময়টো একদম গধুৰকৈ থৈছে বুলি তেওঁ সেইকাৰণে মেছেজটো খবৰটো চানডে দিনাখন মানে তেওঁ দিলে সেইকাৰণে আমি আশীৰ্বাদ হৈছোঁ আপোনালোকেও আমাৰ ভিডিঅ'টো চাই আশীৰ্বাদ পাব হালেলুয়া এওঁ কৈছে যে
হয় বহুত দিন মানুহে ভাল ভাল শিক্ষা দিলে আশীৰ্বাদ পালে তাৰ পৰা মানুহে উন্নতি হৈছে ভাল কাম হৈছে কিন্তু হয় সেইবিলাক পৃথিৱীৰ কাৰণে আশীৰ্বাদ লাগে বা শান্তি লাগে কিন্তু আত্মাটো আমাক ঈশ্বৰ যেতিয়া নিবলৈ আহিব সেইটো এতিয়া যিটো মানে এতিয়া মানে সময় হৈছে বুলি কৈছে হালেলুয়া সেইকাৰণে নিজকে তৈয়াৰ কৰিব আৰু এতিয়া স্বৰ্গদূতবিলাকে এইটো তুৰৈটো পেপাৰটো বজাবৰ কাৰণে ৰেডি হৈ আছে বুলি কৈছে সেইকাৰণে যিবিলাকে এইটো পেপাৰ তুৰৈ মাত শুনিব সেইবিলাকে ঈশ্বৰৰ লগত যাব পাৰিব বুলি বাইবেলত কৈছে হালেলুয়া সেইকাৰণে আমি নিজকে তৈয়াৰ কৰিব লাগে যিমান পাৰে নিজকে শুদ্ধনি কৰিব লাগে যেনে মঠিত কৈছে ইয়াত কৈছে যে কি 7 অধ্যায় 21 কৈছে যিবিলাকে মোক প্ৰভু প্ৰভু বুলি মাতে তেওঁবিলাকে সকলো স্বৰ্গ ৰাজ্যত সোমাব এনে নহয় কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃ ইচ্ছা পালন কৰে সেইজনে সোমাব বুলি কৈছে আমেন হালেলুয়া ইয়াত বহুত ডাঙৰ কথা হালেলুয়া আপুনি প্ৰভু প্ৰভু বুলি অকল মুখৰ পৰা মাতি থাকিলে ঈশ্বৰৰ লগত যাব নোৱাৰিব কিন্তু আপুনি ঈশ্বৰৰ ইচ্ছাটো আপুনি জানিব লাগিব ঈশ্বৰে আপোনাক কেনেকৈ কৰিব বিচাৰিছে কেনেকৈ কৰিলে ঈশ্বৰ আপুনি যোগ্য হ'ব সেইটো আপুনি বাছি ল'ব লাগিব সেইটো জানিব লাগিব হালেলুয়া তো সেইকাৰণে পিতৃ ইচ্ছাটো পালন কৰিব লাগিব ঈশ্বৰৰ ইচ্ছাটো পালন কৰিব লাগিব তো আপুনি নিজৰ ইচ্ছামতে আপুনি কৰি নাথাকিব হালেলুয়া একদম সময় নাই শ্বৰ্ট সময় সেইকাৰণে একদম ইমাৰ্জেঞ্চি বুলি কৈছে মেছেজটো হালেলুয়া তো সেইকাৰণে আমি যিমান পাৰে সহায় কৰি দিছোঁ যোনে আমাৰ ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰি দিব আপুনি ঈশ্বৰৰ কাৰণে কাম অকণমান কৰি দিব সহায় কৰিব ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব হালেলুয়া তো এইটো বহুত ডাঙৰ কথা হয় হালেলুয়া আপুনি প্ৰথমতে নিজকে যুগুত কৰিব সেইকাৰণে আমিও নিজকে চেষ্টা কৰিছোঁ যিমান পাৰোঁ হালেলুয়া আৰু আনকো কৈ দিছোঁ তো যেনেকৈ বাইবেল কৈছে তুমি আনক কৈ দিয়া যিশুৰ নামটো যিশু যোনে গ্ৰহণ কৰা যোনে জনা নাই সিও গ্ৰহণ কৰক যাতে সিও উদ্ধাৰ পাক বাচি যাওক সেইকাৰণে তেতিয়া আমাকো আমাৰ নামটো স্বৰ্গত ওলাব বুলি কৈছে হালেলুয়া সেইকাৰণে আমি অকল মুখৰ পৰা প্ৰভু বুলি মাতি থাকিলে ঈশ্বৰৰ লগত যাব নোৱাৰিব আৰু ঈশ্বৰৰ ইচ্ছাটো পালন কৰিব বিচাৰিব লাগিব পালন কৰিব খুজিব লাগিব হালেলুয়া সেইকাৰণে আপুনি বয়সস্থ হ'ব পাৰে বুঢ়া হ'ব পাৰে ডাঙৰ হ'ব পাৰে কোনো ডাঙৰ কথা নহয় বয়সটোৱে আপোনাক স্বৰ্গত লৈ যাব নোৱাৰে আৰু সেইকাৰণে বাইবেল কৈছে যে শিশুৰ সৰু বাচ্চা নিচিনা হ'লেহে স্বৰ্গ ৰাজ্যত সোমাব পাৰিব বুলি কৈছে সেইকাৰণে মনত নাৰাখিব যদি ভুল কাম কৰিছে পাপ কৰিছে যদি আপোনাৰ যিবোৰ গলতি হৈছে অহংকাৰ আছে যি আছে আপোনাৰ জীৱনত চৈতানৰ সেইবিলাক চব ত্যাগ কৰিব যীশু নামত সৰু মানুহ নিচিনা হ'ব শিশু নিচিনা হ'ব তো সেইকাৰণে বাইবেলত কৈছে শিশুবিলাকে স্বৰ্গ ৰাজ্যত সোমাব বুলি কৈছে হালেলুয়া সেইকাৰণে নিজকে শিশু নিচিনা কৰিব মনত বেয়াটো নাৰাখিব যীশু নামত চব চাফা কৰি ল'ব হালেলুয়া যীশুৱে আপোনাক সহায় কৰিব তো সেইকাৰণে মই এইখিনিকে ক'ব বিচাৰিছোঁ তো আজি ৰাতিপুৱা ঈশ্বৰে যি মনত থৈছে হালেলুয়া নিশ্চয় আপোনালোকক সহায় কৰিব তো বেছি নকওঁ এতিয়া আমি গম পাইছোঁ আমাৰ অলৰেডি আমাৰ আপষ্টলে আমাক খবৰটো দিছে যিছু আজি কালি এনেকৈ আহিব পাৰে আৰু সেইকাৰণে যেতিয়া হ'ব আহিব পাৰে তৈয়াৰ কৰি ৰাখিব কিন্তু এতিয়া সময়টো একেবাৰে কমটিকৈ আছে তো সেইকাৰণে তেওঁ কৈছে যে মই আৰু মোৰ ল'ৰা 3জন মোৰ ৱাইফ এনেকুৱা চব গ্ৰেছ কমিউনিটি চাৰ্জৰ কাৰণে প্ৰাৰ্থনা কৰিছে চব মেম্বাৰবিলাক যাতে কোনো হেৰাই থাকি নাযায় চব যে স্বৰ্গত যাব লাগে আমি লগ পাম তাত দেখি পাম সেই বুলি তেওঁ কৈছে সেইকাৰণে আমি সুখী হয় আমি ঈশ্বৰৰ লগত যাম সেইকাৰণে আপোনালোককো কৈ দিছোঁ হালেলুয়া চিন্তা নকৰিব যদি আপোনাৰ জীৱনত কিবা আছে আপুনি ঈশ্বৰৰ পৰা ক্ষমা খুজিব ঈশ্বৰে আপোনাক সহায় কৰি দিব আৰু সেইকাৰণে এই মেছেজটো আমি ভিডিঅ'টো বনাইছোঁ আৰু যিমান ঈশ্বৰ নজনা মানুহবিলাকো জানিব চাব যে যীশু পুনৰ আহিয়ে আছে আপুনি তৈয়াৰ হৈ লওক তেতিয়া আপুনি বাচিব নহ'লে যীশু অহাৰ পিছত এনেকুৱা যিমান আছে এতিয়া অলপ চলপ শান্তি আছে এতিয়াতো চাব গ'লে শান্তি নাইকিয়া হৈ গ'ল আৰু যীশু অহাৰ পিছত একেবাৰে শান্তি নাইকিয়া হৈ যাব আপুনি ঈশ্বৰক বিচাৰিলেও নাপাব পবিত্ৰ আত্মাটো লৈ যোৱা হ'ব আৰু তেওঁ ঈশ্বৰৰ মানুহবিলাক ভাল মানুহবিলাক লৈ যোৱা হ'ব চব পৃথিৱীত বেয়া মানুহবিলাকে থাকিব তো এতিয়া আপুনি কেনেকৈ কিমান দিগদাৰ হ'ব আপুনি ভাবিব নোৱাৰিব এনেকুৱা সমস্যা দিন আহিব তো সেইকাৰণে এতিয়া চব সেই সময়ত যেনেকৈ বাইবেল কৈছে চব মানুহবিলাক স্বাৰ্থলোভী হয় চব কোনে বেলেগৰ কাৰণে ভাল কাৰণে চিন্তা নকৰে পবিত্ৰতাত নাথাকে ধাৰ্মিকতাত নাথাকে সেইকাৰণে বাইবেলত যেনেকৈ লিখা আছে সেইবিলাক এতিয়া চব বাক্যবিলাক ফলিয়াই গ'ল সেইকাৰণে এতিয়া লাষ্টত যীশু আহিবলৈ বাকী আছে সেইকাৰণে নিজকে তৈয়াৰ কৰিব যীশুৰ যদি যাব পাৰে তেতিয়া আপুনি এই দিগদাৰ পৰা হাত সাৰিব এতিয়া নিজকে তৈয়াৰ কৰক যীশুক বিচাৰক যীশুৰ নাম লোৱা এজনে উদ্ধাৰ পাব বুলি কৈছে হালেলুয়া তো আপুনি যদি যীশুক গ্ৰহণ কৰা নাই জলদি গ্ৰহণ কৰক একদম সময় নাই তো তেতিয়াহে আপুনি এই দিগদাৰ সমস্যাৰ পৰা এতিয়া যীশুৱে আপোনাক বচাব পাৰিব হালেলুয়া তো এনেকুৱা মোক জুলাই 14 তাৰিখৰ আগতে এনেকুৱা মোৰ এনেকুৱা ভৱিষ্যবাণী আহিছিলে তো এনেকুৱা সময়
বিৰাট দিগদাৰ সময় এনেকুৱা শান্তি নাইকিয়া হৈ যাব বুলি কৈছে। আমি নাজানো এতিয়া এই কথাবিলাকৰ লগত আমাৰ যি আপষ্টলে মেছেজটো দিছে এইবিলাকৰ লগত মিলিছে এতিয়া। হালেলুয়া। তো সঁচাকৈ যদি সঁচাকৈ এতিয়া যীশু আহিবলৈ তেতিয়া মানুহবিলাক একদম শান্তি নাইকিয়া হৈ যাব। তো সেইকাৰণে যিবিলাক ঈশ্বৰৰ লগত যাব পাৰে সেইবিলাক বাচিব, ঈশ্বৰৰ স্বৰ্গত থাকিব। কিন্তু যদি যাব নোৱাৰে থাকি যায় একদম পূৰা উপায় নাই, এনেকুৱা সময় দিগদাৰ হ'ব। আপুনি মৰিব বিচাৰিলেও মৰিব নোৱাৰিব, আপুনি শান্তি বিচাৰি নাপাব, ঈশ্বৰক বিচাৰিলে নাপাব। এতিয়া সময় আছে, অলপ সময় ৰাখিছে ঈশ্বৰে। তো এইখিনি সময় যদি ঈশ্বৰক আপুনি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে আপুনি বাচি যাব। পবিত্ৰ আত্মা আছে, আপুনি কান্দিব পাৰে, আপুনি পাপৰ পৰা আপুনি ত্যাগ কৰি মন পাল্টা কৰি ঈশ্বৰৰ ওচৰত আহিব পাৰে। ঈশ্বৰে আপোনাক বচাই দিব। হালেলুয়া। তো সেইকাৰণে মই মেছেজটো বনাইছোঁ। ঈশ্বৰ আপোনাক সহায় কৰক। যদি আপুনি ঈশ্বৰৰ কাৰণে ভোক পিয়া আছে, ঈশ্বৰে আপোনাক কৈছে ভোক লগাবিলাক ধন্য বুলি কৈছে, সেইবিলাক একদম এদিন তৃপ্ত হ'ব বুলি কৈছে। সেইকাৰণে আপুনি ভোক হওক ঈশ্বৰৰ কাৰণে, ঈশ্বৰৰ আত্মাৰ কাৰণে দৰিদ্ৰ হওক, ঈশ্বৰে আপোনাক দিব। হালেলুয়া। বিশ্বাসজনে পাব, খোজক দিয়া হ'ব, টুকুৰা দুৱাৰখন মুকলি কৰা হ'ব। ঈশ্বৰৰ নামত তুমি খোজক, বিচাৰক। হালেলুয়া। তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে আশীৰ্বাদ পালে বিশ্বাস কৰিছোঁ। হালেলুয়া। আজি ৰাতিপুৱা আপোনালোকে নতুন হওক, এই ভিডিঅ'টো চাই কিনে আপোনাৰ জীৱনটো সলনি কৰিব। ঈশ্বৰৰ বাক্যত শক্তি আছে আৰু জীৱন আছে। হালেলুয়া। ধন্যবাদ দিছোঁ। ঈশ্বৰ আপোনাৰ লগত থাকিব আৰু নতুন কৰিব। তো আজি আমি প্ৰাৰ্থনা কৰিম। হালেলুয়া। পিতা পৰমেশ্বৰ প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ। পিতা পৰমেশ্বৰ হালেলুয়া। যিমান মানুহবিলাক আমাৰ ভিডিঅ'টো চাব, হালেলুয়া। পিতা পৰমেশ্বৰ তোমাৰ বাক্য শুনিব। তুমি কৈছা এতিয়া সেই সময় হৈছে, তুমি কৈছা প্ৰভু যি হয় মৰা আত্মাবিলাকে প্ৰভু যীশু হালেলুয়া তোমাৰ মাত শুনিব, ঈশ্বৰ পুত্ৰ মাত শুনিব, সেইবিলাকে জীয়াব প্ৰভু। তুমি কৈছা পিতা পৰমেশ্বৰ হালেলুয়া। ভাল কাম কৰাবিলাকে প্ৰভু পিতা পৰমেশ্বৰ সেইবিলাক স্বৰ্গলৈ থাকিব যাব। আৰু পিতা তুমি কৈছা কুকৰ্ম কৰাবিলাকে প্ৰভু সুদ বিচাৰলৈ যাব, সেইবিলাক তুমি কৈছা পিতা পৰমেশ্বৰ হালেলুয়া। প্ৰভু যীশু হালেলুয়া। আজি যিমান মানুহবিলাক প্ৰভু পিতা প্ৰভু তোমাক জনা নাই প্ৰভু, আৰু বেকস্লাইড হৈ গ'ল যিবিলাকে প্ৰভু পিতা প্ৰভু, সেইবিলাক পুনৰ ঘূৰি আহিবৰ কাৰণে আশীৰ্বাদ কৰা প্ৰভু। হালেলুয়া। পবিত্ৰ আত্মাৰ পৰা স্পৰ্শ তুমি শেষৰ সময় গোটেই আত্মা বাকী দিম কৈছে মানুহ জাতিৰ ওপৰত প্ৰভু যীশু তোমাৰ আত্মা বাকী দিয়া পিতা পৰমেশ্বৰ যি হোৱা। হালেলুয়া। মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ সহায় কৰা প্ৰতিজনকে প্ৰভু। হালেলুয়া। পিতা পৰমেশ্বৰ তোমাৰ বাক্যৰ পৰা সহায় কৰা প্ৰতিজনকে ৰক্ষা কৰা প্ৰভু। হালেলুয়া। ধন্যবাদ। প্ৰতি ৰাতিপুৱাই তোমাৰ দয়া আহে তোমাৰ সৃষ্টি বস্তুৰ ওপৰত। আজি ৰাতিপুৱা প্ৰতিজনৰ ওপৰত তোমাৰ দয়া প্ৰভু যীশু। হালেলুয়া। বাকী দিয়া প্ৰভু ৰাতিপুৱা স্বৰ্গদূত প্ৰভু সিহঁতৰ ওপৰত প্ৰভু। হালেলুয়া। দয়া কৰা, অনুগ্ৰহ কৰা প্ৰভু যীশু। হালেলুয়া। তাকে তোমাক জানিব পাৰে প্ৰভু। হালেলুয়া। পিতা পৰমেশ্বৰ হালেলুয়া। ধন্যবাদ দিছোঁ প্ৰভু। নিশ্চয় আমি আশীৰ্বাদ পালোঁ প্ৰভু তোমাৰ বাক্যৰ পৰা। প্ৰতিজনে আশীৰ্বাদ পাওক যীশু নামত মই ঘোষণা কৰিছোঁ। হালেলুয়া। ধন্যবাদে পিতা প্রার্থনা সম্মানে যিশু নামত আমেন আমেন। ঈশ্বৰ আশীৰ্বাদ কৰা আপোনাক। হালেলুয়া। গড ব্লেছ ইউ।